Hey guys, welcome back to my YouTube channel Mr. and Mrs. Borman. আশা কৰো আপোনালোক সকলোৰ ভাল মোৰো ভালে আৰু মই এতিয়া পৰা আপোনালোক সকলোকে অন্যটি ব্লগলৈ স্বাগতম জনালো আৰু এতিয়া ইভিনিং টাইম তো গুড ইভিনিং হল আশা কৰো মোৰ ব্লগ বিলাক আপোনালোকে সকলোৱে চাব আৰু চাই ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ মোৰ চেনেলত এড হওক সকলোৱে মোৰ ফ্যামিলিত জয়েন হওক আজি দেখুৱাই আছো হাজবেন্ড গৈছিল বজাৰ কৰিবলৈ মানে আমাৰ তো স্যালাৰি হোৱাৰ পিছতে মান্থলি বজাৰ সব কিছু কৰে একেবাৰে লৈ আহে তো ঘৰৰ সংসাৰৰ বজাৰখিনি দেখালো বাৰু জাস্ট মানে কিছুমান মোৰ পছন্দৰ বহুত ভাল ভাল বস্তু আনিছে তো সেইখিনি দেখাই আছো মানে মই বস্তুবোৰ খেলি মেলিকে থৈ দিও তো হাজবেন্ডে এটো পছন্দ নকৰে তো সেই কাৰণে হাজবেন্ডে যাতে মই বস্তুখিনি সজাই থৈ দিও তাৰ কাৰণে মানে ধুনিয়া বস্তু আনিছে কিছুমান সেইখিনি দেখুৱাই আছো চাই থাকক তেন্তে মোৰ লগত তো আহি গলো আপোনালোকক দেখুৱাবৰ কাৰণে এতিয়া দেখুৱাম মই কি আনিছে ফেৰ লৈ বহিছো আপোনালোকৰ সন্মুখত চাই থাকক First of all, देखा इटो आयो टनार इटो यूज करिबो इटो माने समर टाइमत आपनालोके यूज करिले ভাল ৰিজাল্ট পাব মই ইটো यूज কৰো ইটো यूज কৰি মই খুব ভাল পাও যেহেতু ইটো আপনি কটনের ধুনিয়াকে স্কিনখন মানে সাফা কৰি লব বহুত ভাল ৰিজাল্ট পায় ভিজিবল ৰিজাল্ট পায় ইটো यूज কৰিলে আयो টনাৰ হয় আৰু ইটো হৈছে নিমখ থবৰ কাৰণে আৰু ইটো হৈছে যে মই আচাৰ ঠাচাৰ ইবিলাক ফ্ৰিজত ভৰাই থৈ দিও তা হাজবেণ্ডে বেয়া পায় তো ইটো মই তাতে ডাইনিং টেবুলত থৈ দিম আৰু এইটো হৈছে মোৰ ড্ৰেছিং টেবুলৰ ওপৰত মানে মই কিছুমান বস্তু এটা ধুনিয়া মানে ভাল এটা বাউলত ৰাখি দিছিলো তো হাজবেণ্ডে কৈছে ইমান ভাল বাউলটো কিয় নষ্ট কৰি আছা তো সেই কাৰণে ইয়াতে ৰাখিম বস্তুবিলাক আৰু এইখনটো জানি সকলোৱে জাবৰ পেলোৱা আৰু এতিয়া যেহেতু সামাৰ যদিও কলা হওক তথাপিও অলপ হলেও নিজৰ স্কিনখনৰ কেয়াৰ কৰিবই লাগিব তো সেই কাৰণে মুলতানি মিট্টি আনিব দিছিল আৰু লগতে স্যান্ডেলউড পাউডাৰ এইবিলাক লগাব সামাৰ টাইমত এই দুটাই মিক্স কৰি ৰ'জ ওয়াটাৰৰ লগত মিক্স কৰি লগাব বহুত ভাল ৰিজাল্ট হয় আৰু বহুত স্কিনখন সফট আৰু ঠাণ্ডা হয় আৰু এইটো হৈছে যেটা আপোনালোকে জানে নতুন ৰুমত সোমাইছো তো নতুন ৰুমত সোমাইছো যেহেতু সব ঠাইতে তুলসী গছ লগোৱা নাথাকে তো এইটো তাপত মাটি লগাই তুলসী লগাই ধুনিয়াকে বাহিৰত তাতে তুলসী তলত পানী দিম সেই কাৰণে এইটো আনিব দিছিল আৰু লগতে এইখিনি আৰু কি দেখাইছো এই যে গেলামালৰ দুটা এটা বস্তু বাকি হৈ গৈছিল সেই দুটা এটা বস্তু তাতে বিস্কুট আছে দুই ধৰণৰ বিস্কুট আৰু কিছু পাপড় এই ৰিচেট পাপড় এই পাপড় খাই বহুত ভাল লাগে হাজবেণ্ডৰ ভাল পায় মই ভাল পাওঁ আৰু বেসন আছে চৌক আছে মিঠাতেল আছে বাকি কি আৰু দেখাবলৈ একো নাই তো বাই বাই মোৰ ব্লগ বিলাক চাওক সকলোৱে মোৰ ফ্যামিলিত এড হওক